মৰমৰ বন্ধুসকল, মই আজি আমৰ আচাৰ বনাবলৈ লৈছোঁ। আম মানে আম আদা, এইটো বজাৰত তেনেকৈ পাবলৈ নাই। আম আদাখিনি প্ৰথমতে ধুই ল'ব লাগিব। তাৰপিছত ধুই এনেকৈ কাটি ল'ব লাগিব। ইয়াৰ লগত দুটা নহৰু দিছোঁ, এনেকৈ কাটি। এই নহৰু আদা এইখিনি মিক্সিত খুন্দি ল'ব লাগিব। এই তেতেলীখিনি বইল কৰিব লাগিব। বইল কৰি বাকলি পেলাই গুৰ মিঠাই দি পিটিকি ল'ব লাগিব। তাৰপিছত এয়া তেতেলীখিনি গৰম পানীত উতলিবলৈ দিম। যেতিয়া সিজিব এইখিনি গুৰ মিঠাইৰ লগত পিটিকি ল'ম। ইয়াত খুন্দি লোৱা আম আদা আৰু নহৰু অলপ খুন্দি লৈছোঁ। তাত পাউডাৰ ৰঙা চিলি পাউডাৰ ব্যৱহাৰ কৰিছোঁ, সেইখিনি সানি লৈছোঁ। আৰু আনফালে তেল গৰম কৰিছোঁ, মিঠাতেল। এইখিনি তল যোৱাৰ জোখত ইয়াতে মিঠাতেল গৰম কৰি ইয়াত অকণমান কালজিৰা, নহৰু, নৰসিংহ এইখিনি দিম। আৰু ইয়াতে আছে ধনিয়া, সৰিয়হ, জালুক, মিঠি গুটি ইয়াত খুন্দি লৈছোঁ, এইখিনি শেষত দিম। এতিয়া তেল গৰম হৈছে আমাৰ, এতিয়া কালজিৰাখিনি দি দিছোঁ। কালজিৰাখন ফুটিলে এই কালজিৰা দিয়াৰ পিছত এই জলকীয়া দিলোঁ। তাৰপিছত নহৰু, কাটি লোৱা নহৰু, নৰসিংহৰ পাত এইখিনি দি দিলোঁ। অকণমান হিং দি ল'ম। তাৰপিছত অকণমান লৰাই থাকিম। নহৰুখিনি সিজিলে এই আম আদাখিনি ইয়াতে বহাই দিম। ইয়াত অকণমান নিমখো সানি লৈছোঁ। এয়া আম আদাখিনি বহাই দিম, অলপ লৰাই দি থাকিব। এইখিনি অলপ কেঁচা নহৰুৰ গোন্ধটো যোৱাৰ পিছত আমি যে বইল কৰি লৈছিলোঁ তেতেলী আৰু গুৰ মিঠাই এইখিনি সানি লৈছোঁ। এতিয়া ইয়াত মিলাই দিম। এই আম আদাটো খালে বহুত ভাল, কাৰণ স্কিনৰ কাৰণে খুব ভাল। আমি 1 চামুচ মিঠামন ভিনেগাৰ মিহলি কৰিছোঁ। ইয়াৰ পিছত ইয়াতে মই খুন্দি লৈছিলোঁ ধনিয়া, মিঠি গুটি, গোৱামুড়ি এই তিনিটা খুন্দি লোৱা আৰু সৰিয়হ আধা খুন্দাকৈ লৈছোঁ। এতিয়া ইয়াত দি দিম, এটা ধুনীয়া গোন্ধ ওলাব। ইয়াৰ পিছত অলপ গৰমে গৰমে মানে আইনাৰ বটল এটাত ভৰাই থ'ব লাগিব। তাৰপিছত যেনেকৈ মন যায় ভাতৰ লগত, ৰুটিৰ লগত খাব লাগিব। ধন্যবাদ। দেখিছেনে এইখিনি হৈছে? মই অলপ টেষ্ট কৰি লৈছোঁ। সুন্দৰ হৈছে। এইখিনি গৰমে গৰমে আইনাৰ বৈয়াম এটা থৈ দিব লাগিব। ইয়াত ফাটি নাযায় বৈয়ামটো, সেইকাৰণে এখন চামুচ মাৰি দিছোঁ। আৰু ইয়াতে যদি থৈ দিওঁ ষ্টক কৰি লওঁ, বৈয়ামত ভৰাই মানে এবছৰলৈকে খাই থাকিব পাৰিম। আৰু মোৰ ভিডিঅ'টো চাই বনাই আপোনালোকে যদি ভাল পায়, লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব।